Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু আজি এটা নতুন ব্লগ লৈ আকৌ আহিছো আৰু আপোনালোকে থাম্বনেল আৰু টাইটেল দেখি গম পাইছে চাগে আজি ভিডিওটো কি হ'ব হয় আজি মৰিগাঁও দিৱস উপলক্ষে ৰাতিকে আহিব জুবিন দা তো মই এতিয়া ওলাই মেলি ৰেডি হৈছো আৰু এইফালে মুন্নি আৰু এইফালে আমাৰ লাডু হিউ যাব তো আমি ওলাই হলো এতিয়া তো আপোনালোকক দেখাম যিমানখিনি পাৰো তো বলক বেছি কথা নকৈ লেটস স্টাৰ্ট দা ভিডিও তো গাইস আমি এতিয়া দমদমত আহি আছো এইফালে মাহী এয়া মামি এয়া মা লাডু আৰু এয়া মুন্নি তো আপোনালোকক তাত গৈ পেলাই লগ পাই আছো তো ভিডিওটো শেষলৈকে চাই থাকিব প্ৰথম মই চাই দিয়া ওকে মই চাই ৰখিনি ভাল তো গাইস আমি এতিয়া আহি আছো ষ্টেডিয়াম পামহি কিৰুত বৰুৱা ষ্টেডিয়ামত আহিব তো আমি এতিয়া গৈ আছো ষ্টেডিয়ামৰ ভিতৰত আছো আৰু এতিয়া ইমান বেছি মানুহ এয়া চাওক পিছফালে একদম গেলেৰী ফুল গোটেইকেইটা আমি চিট পাওনে নাই নাজানো তো গাইস আমি এতিয়া ষ্টেডিয়ামত আছো আৰু গোটেই ষ্টেডিয়াম একদম ফুল যেনে তেনে চিট এটা পাইছো আমি এয়া একদম যেনে তেনে চিট এটা পাইছো আৰু বহিবৰ কাৰণে দীঘল কেও কাৰ
যদি শৰতৰ প্ৰভাতী ফুলে বহুতো আঁকি মোৰ কথা যদি মেঘালীৰ নিশা জোৰে বহুতো আঁকি মোৰ ব্যথা আকরাম নাচিলে ও মোর ধনী গো মানো হয় ও মানো মানো program চাই পেলাই আহি আছো আৰু জুবিন দাও এতিয়া যাবগে তো একদম শেষ কৰি পেলাই আহিছো যেৰে তেনে বহিবলে হা 10 টাকা যেৰে তেনে বহিবলে পালো আৰু এটা সিট আৰু একদম ধুনীয়াকে চালো আৰু বহুত মানুহ হৈছে মই আপোনালোকক যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিছো কেনেকুৱা পাইছে জনাব গাইস এইখিনিলৈকে আছিলে ভিডিঅ'টো আশা কৰিলে আপোনালোকে ভাল পালে